আজিৰ ব্লগিংটো অলপ বেলেগ এইটো পিছত কোৱা হ'ব এইখিনি চামনি চিজন হয় আৰু তোমালোকৰ আজি মানে ভিডিঅ'টো মোৰ কভি খুচি কভি গম তেনেকুৱা হ'ব মানে ফূৰ্তিও লাগিছে দুখো লাগিছে ভিডিঅ' চালে গম পাব শেষলৈকে চাব কিন্তু এফালে বৌ আহিছে মানে কাইলৈ যামগৈ মই দেই ভালকৈ থাকিবি আহক বৈ আজি ব্লগটো ধৰি থোৱা এটাই কথা বহি লওঁ ৰ'ব কিছুমান সম্পৰ্ক তেজৰ নহ'লেও বহুত বেছি ভিতৰৰ পৰা আপোন হৈ পৰে তেনেকুৱা এটা সম্পৰ্ক আজি বৌ আৰু মোৰ লগত আছে আপোনালোকে নাভাবিব যে ইমান কান্দি কান্দি হ'লেও কেলৈ ভিডিঅ'টো কৰিছে মানে মোৰ আহিছিলোঁ আলিয়া সৰু হৈ আছিলে মোৰ প্ৰত্যেকটো মুহূৰ্তত আলিয়াক চোৱা চিতা কৰা মানে ইমান বেছি হেল্প কৰে এওঁৰ লগতো বহুত বেছি ক্ল'জ হয় বৌৰ ছোৱালীকেইজনী ইমান মৰম লগা ইমান বেছি মৰম লগা হয় মামী মামী বুলিও সৰুৰ পৰা চিঞৰিছে দুজনীতে বিয়া হৈ গ'ল বহুত মৰমৰ হয় আৰু আচলতে কি হয় মানে মোৰ গোটেই সুখ দুখৰ প্ৰত্যেকটো টাইমত বৌ মোৰ লগত থিয় হৈ থাকে একো মানে কি ক'ম মোৰ ক'বলৈ মৰি আছে বহুত ভাল ছোৱালী হয় বেটি মই ভাল বেয়া নাজানো কিন্তু আপোনালোকে মোৰ ইমান বেছি আপোন হয় এজনী শৰ্মা মই যেতিয়া মই খোৱাটোলৈ আহিছিলোঁ তাই মোক বাচন ধুবলৈ আহে অকণমানি আৰু গোটেইজনী মামী বাচন ধুই দিয়া চব্জি কাটি দিয়া মিছ কৰিম পপি মাজুজনী মানে এইজনীতকৈ এজনী মৰম লগা হয় একদম বহুত মৰমৰ ভাগিনীকেইজনী মোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ মামী একদম মামীৰ জেগাটো কেতিয়াও ফুৰাব নোৱাৰে কোনো একে একদম মানে মই সন্মুখৰ ঘৰটো ৰাতিপুৱা শুই উঠি কেনেকৈ চাম খালী খালী ঘৰটো তাতো ভাল লাগিব মানে মামা মামীৰ নিচিনা মানে এনেকৈ কোনো আপোনকৈ মানে মাতা মানুহ তেনেকৈ মানে সেই সৰুৰ পৰা মানে আলিয়াটো একদম সৰুৰ পৰাই পাইছোঁ তাইক সেইটোৱে তেজৰ সম্পৰ্ক নহয় আমাৰ কিন্তু তাতকৈও ওপৰত আমাৰ সম্পৰ্কটো আনচুক দেখাওঁ ৰ'ব এইটো আনচু ৰাতিপুৱা গধূলি আনচু মামী ভাত খালা মামী চাহ খালা ভিডিঅ' কৰিছা গানটো গাই দিয়া আনচু গান চাই দিয়া আনচুৰ মাক এতিয়ালৈকে অহা নাই ঘৰত আছে আহিব এতিয়া লাষ্ট আমাৰ ডাঙৰজনী আহিলে ভাগিনী এজনী আৰু নাকান্দো আৰু দেই সঁচাকৈ একদম কান্দি কান্দি বুকু বিষাই গৈছে বনাব আকৌ নাপাওঁ আৰু ইমান মৰমৰ ৰাজীৱ মিছ ইউ দাদা আৰু ৰাজীৱক ভাত দি লৈছোঁ ভাল হৈছে দাদা এবাৰ বিহুত তাৰ পৰা খাবলৈ আহিব দেই দাদা আৰু ৰাজীৱে ভাত খাই লৈছে পূৰা কান্দা
ডাব বৌ গিফ্টটো কেনেকুৱা লাগিলে আপোনাৰ ভাইটিৰ গোটেই পূৰা ফটোশ্বুট কৰিছে ফটোশ্বুট চলি আছে এতিয়া পূৰা এইফালে মুনুৱে তুলিছে এইফালে আকৌ কান্দা ষ্টাৰ্ট এতিয়া চবেই ভাত খাইছে কান্দি কাটি আৰু মোৰ মৰম লগা 3জনী ভাগিন ভাত খাইছে আজি আকৌ বিহুত আহিব ন বহুত মিছ কৰিম দেই তোমালোকক অঁ বিহু আগততো আহিবাই গাহৰি মাংস খাই আছোঁ আমাৰ চাবলৈ যাবলৈ হ'ব অঁ আহিবা দেই ইয়াত আহিবা এজনী আলিয়া তো তাহাঁতি কেইজনী ভাত খাই আছে তাৰপিছতে আমি খাম আৰু পালতে বহুত যিটো কাইলৈ যাবগৈ আৰু সেইটো কাৰণে এই মুহূৰ্তটো আছিলে মোৰ মোবাইলত কেপচাৰ কৰি থ'লোঁ মোৰ চেনেলত কেপচাৰ কৰি থ'লোঁ আপোনালোকে নাজানো ভিডিঅ'টো চাই কেনেকুৱা পালে কিছুমান মানুহ আচলতে ভিতৰত থাকে উলিয়াই দিবলৈ বহুত কষ্ট তেওঁলোকক কেতিয়াও পাহৰিবও নোৱাৰি তেনেকুৱা এটা ফেমিলি বহুত হয় আচলতে সেইটো কাৰণে মোৰ চেনেলত আজি এই ধুনীয়া মুহূৰ্তটো যিহেতু কাইলৈ যাবগৈ আৰু সেইটো কাৰণে শেষৰ এই দিনটো মই মোৰ কেমেৰাত বন্দী কৰি ৰাখিলোঁ